দুয়োটা কিডনি 2-3 বছৰ পিছত সম্পূৰ্ণ ফেল হ'ল। তাৰ পাছত কেনেকৈ 17-18 বছৰ জীয়াই আছে, সেই কথাত ডক্টৰেও হাত দাঙি দিলে। ৱেল গাইজ, মই এতিয়া যাৰ কথা ক'ব গৈ আছোঁ শুনিলে আপোনালোকৰ চকু কপালত উঠিব। এই কাহিনী কানপুৰ উত্তৰ প্ৰদেশৰ এজন গুৰুদেৱৰ। তেওঁ 13 বছৰ বয়সতে নিজৰ ঘৰ বাৰী এৰি পিনি ভগৱান শ্ৰীকৃষ্ণৰ চৰণত বিলীন হ'বলৈ বৃন্দাবন গুচি আহিল। আৰু তেওঁৰ নাম হৈছে সন্ত শ্ৰী প্ৰেমানন্দ মহাৰাজ। কথাতেই কয় নহয়, যিয়ে সমাজত জ্ঞানৰ পোহৰ বিলাই থাকে তাৰ ওপৰত ভগৱানৰ কৃপাদৃষ্টি সদায় পৰে। সেয়া আজি প্ৰমাণ হ'ল। সন্ত শ্ৰী প্ৰেমানন্দ মহাৰাজ, তেওঁৰ 17 বছৰ আগতে দুইটা কিডনি বেয়া হৈ গৈছিল। ডক্টৰে ক'লে আপুনি আৰু বেছি দিনৰ আলহী নহয় এই পৃথিৱীত। তাৰ পাছত কি হ'ল? তেতিয়া তেওঁ কি কৰিলে? যিমান দিন এই পৃথিৱীত জীয়াই থাকিব তেওঁ সিমান দিন ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত বিলীন হৈ পিনি ভাগৱত চৰ্চা কৰাৰ সিদ্ধান্ত ল'লে। আৰু তেতিয়াৰ পৰা এতিয়ালৈ ভগৱান শ্ৰীকৃষ্ণৰ ভক্তিত বিলীন হৈ ভাগৱত চৰ্চা কৰাত সিদ্ধান্ত ল'লে। আজিও 17-18 বছৰ হৈ গ'ল, আজিও ৰাধে ৰাধে নাম লৈ সমাজত ভাগৱত চৰ্চা কৰি আছে। সমাজত আজিও হাজাৰ হাজাৰ বহু ভক্তই তেওঁক কিডনি ডনেট কৰিবলৈ ৰাজি আছে। ज्ञात है कि हजारों आपको अपनी किडनी देने को आतुर हैं और मैं भी उनमें से अपने आप को एक समझता हूँ। কিন্তু তেওঁ কি ক'লে এইটো শুনি আপোনালোকে আচৰিত হৈ যাব। নালাগে। কিন্তু কিয়? गलती नहीं कर सकते कि दूसरे के शरीर को कष्ट देकर इस शरीर इससे अच्छा मर जाए। हमारा जीवन सबके सुख के लिए। जब तक श्री जी सेवा लेना चाहती है तब तक आपके सामने बैठे। তেওঁ নিজৰ কিডনি দুটাৰ নাম ৰাখিছিল, এটা নাম ৰাধা আৰু এটা নাম কৃষ্ণ। আৰু তেওঁ তেতিয়া কৈছিল, যদি মোৰ হৃদয়ৰ পৰা ৰাধা আৰু কৃষ্ণক উলিয়াই দিয়া হয় তেনেহ'লে মোৰ এই জীয়াই থকা কোনো অস্তিত্বই নাথাকিব। কিন্তু চিন্তা কৰিবলগীয়া কথাটো এইটো যে দুয়োটা কিডনি 2-3 বছৰ পিছত সম্পূৰ্ণ ফেল হ'ল। তাৰ পাছত কেনেকৈ 17-18 বছৰ জীয়াই আছে, এই কথাত ডক্টৰেও হাত দাঙি দিলে। এতিয়া মই যাৰ কথা ক'বলৈ গৈছোঁ শুনিলে আপোনালোকৰ চকু কপালত উঠিব। আৰু শেষৰ কাহিনীটো শুনিলেতো ৰিচেণ্টলি 12 মাৰ্চ 2023 ইণ্ডিয়া ভেছ অষ্ট্ৰেলিয়াৰ এখন টেষ্ট মেচ হৈছিল। বিৰাট কোহলীয়ে 2019 চনৰ 3 বছৰ পিছত এই মেচখনত 28 চেঞ্চুৰী মাৰিছিল। বিৰাট কোহলী আগৰে ফৰ্মত ঘূৰি অহা দেখি বিৰাট কোহলীৰ ফেনসকলে ভাবিলে, ফেনসকলৰ মতে যে ইয়াৰ পিছত বাবা নিম কৰলীৰ হাত আছে। আচ্ছা, বিৰাট কোহলীৰ কথা বাদ দিয়া, ষ্টিভ জবছৰ নামটো তোমালোকে চবেই শুনিছা, এপল ফাউণ্ডাৰ, এপলক সংস্থাপন দিয়া মানুহজন। কোৱা হয় যে ষ্টিভ জবছৰ মৃত্যুৰ পিছত তেওঁ বিশ্বনাথ গাৰুটোৰ তলত এখন ফটো পোৱা গৈছিল আৰু সেই ফটোখন বেলেগ আন কাৰোৰ নহয়, বাবা নিম কৰলীৰ। আৰু এইটো কথা শুনি আপোনালোকে একদম আচৰিত হ'ব যে ফেচবুক ফাউণ্ডাৰ মাৰ্ক জুকাৰবাৰ্গ এখন মিটিঙত PM মোদীক নিজ মুখেৰে কৈছিল যে ফেচবুক ছাকচেছৰ পিছত নিম কৰলীৰ বাবাৰ হাত আছে। আচলতে নিম কৰলী বাবানো কোন আৰু তেওঁৰ ওচৰলৈ কিয় ইমান দূৰ দূৰণিৰ পৰা মানুহ আহে আশীৰ্বাদ ল'বলৈ, কৈ আছোঁ। তাৰ আগতে তোমালোকে ৰিয়েল টাইম ষ্টৰিটো শুনিব লাগে। কোৱা হয় এবাৰ বাবা নিম কৰলীয়ে দিল্লীৰ বিৰলা মন্দিৰত বহি আছিল। তেতিয়া তাত এজন মানুহ আহে। মানুহজনৰ ঘৰ বাংলাদেশত। মানুহজনৰ মুখৰ পৰা এটা শব্দ নোলাওঁতেই বাবা নিম কৰলীয়ে ক'লে, তই চিন্তা নকৰিবি, তোৰ ভায়ে অতি সোনকালে জেলৰ পৰা মুকলি হৈ আহিব আৰু এই দেশত ৰাজ কৰিব। আৰু তই সময় নষ্ট নকৰি চিধা ঘৰলৈ যা, ককাই নিজে আহিব। কথাটো শুনি সেই মানুহজন হেৰান হৈ গ'ল, কাৰণ তাৰ ভাইক কোনোবা এখন চেণ্ট্ৰেল জেলত পাকিস্তানত বন্দী হৈ আছিল। বাবাৰ আগত একো নোকোৱাকৈ বাবাৰ এইবোৰ কথা কৈ দিয়া দেখি সেই মানুহজন হেৰান হৈ গ'ল আৰু কিছুদিনৰ পিছত লাহে লাহে তাৰ ভাইক জেলৰ পৰা নিজে ওলাই আহিল। ইমানেই নহয়, তাৰ ভাইক জেলৰ পৰা ওলাই আহি পিনি বাংলাদেশৰ প্ৰেছিডেণ্ট হ'ল আৰু তাৰ নাম আছিল শ্বেখ মুজিবুৰ ৰহমান। এই কথাটোত বাবাৰ চমৎকাৰ নে হঠাৎ ঘটি যোৱা ঘটনা, কিন্তু যি হ'লেও ইয়াক ইগন'ৰ কৰিব নোৱাৰি। তোমালোকে যদি নিম কৰলী বাবাৰ এই ঘটনাবোৰ বিশ্বাস কৰি ল'বলৈ টান পাইছা তেনেহ'লে ইণ্টাৰনেটত চাৰ্চ কৰি চাব পাৰা। নিম কৰলী বাবাৰ আৰু এটা এনেকুৱা ঘটনা আছে যিটোৱে গোটেই দেশ জুৰি হিলাই থৈছিল। নিম কৰলী বাবাৰ ঘৰ উত্তৰাখণ্ডত। এবাৰ নিম কৰলী বাবাই এঠাইৰ পৰা আন এঠাইলৈ যাবলৈ এখন ট্ৰেইনত উঠিলে আৰু ট্ৰেইনখন হাই ক্লাছ ডবাত বহি গ'ল আৰু তাত টিটিয়ে নিম কৰলী বাবাক টিকেট খোজাত টিকেট নিদিয়াত
কলি বাবাক আগৰ ষ্টেচনত নমাই দিলে তাৰ পাছত কি হ'ল গ্ৰীণ সিগনেল আহি গ'ল ট্ৰেইনখন আগলৈ যাবলৈ ক'লে কিন্তু সেই ষ্টেচনৰ পৰা 1 ইঞ্চি ট্ৰেইনখন আগবাঢ়িব নোৱাৰিলে আৰু তেতিয়া তাৰ এজন মানুহে নিমকৰলি বাবাৰ বিষয়ে ট্ৰেইনৰ ড্ৰাইভৰক ক'লেগৈ আৰু চবে লগ লাগি নিমকৰলি বাবাক শ্ৰদ্ধাৰে ট্ৰেইনৰ হাই ক্লাছ ডবাত বহালে তেতিয়া ট্ৰেইনখন আগবাঢ়িলে Guru called Neem Karoli Baba. নিমকৰলি বাবা আছিল একমাত্ৰ হনুমানৰ ভক্ত এপলৰ ফাউণ্ডাৰ ষ্টিভ জবছে কৈছিল যে জীৱনত কেতিয়াবা বিফলতা আৰু হতাশ হ'লে তেনেহ'লে কেচি ধামত এবাৰ নিমকৰলি বাবাক লগ কৰি আহিবা তাত ইমান পজিটিভ তোমালোকে এনাৰ্জি ফিল কৰিবা যে বিফলতা মানুহটো ছাকচেছৰ ৰূপত আজি ফেচবুক আৰু এপলকে উদাহৰণ হিচাপে লৈ ল'ব পাৰা আৰু এটা এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'ৰ সৈতে মই আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে বাই বাই